আজি বনাম কঁঠালৰ আচাৰ। মছলাৰ কাৰণে ইয়াত মই ৰেডি কৰি লৈছোঁ শুকান জলকীয়া, চপ গুটি, মিঠি গুটি, জনি গুটি, ক'লা সৰিয়হ, অলপমান গৰম মছলা, লগতে লৈছোঁ জিৰা, কালজিৰা, ধইনা, এই দুটা নহৰু মিকাই লৈছোঁ। এইখিনি ৰাইডাল। মছলাখিনি ভাজি মিক্সিত অলপমান গুড়া কৰি লওঁ। অলপমান হালধি আৰু অলপমান নিমখ সানি লৈছোঁ। এই নিমখ হালধি সানা কঁঠালখিনি ৰ'দত ধুনীয়া কৰি শুকান কৰি ল'ম মই। এইখিনি মই আগতীয়া কৰি শুকান কৰি লৈছোঁ। ইয়াতে এতিয়া মই ৰং গুড়া, নিমখ আৰু যিখিনি মছলা ৰেডি কৰি লৈছিলোঁ গোটেইখিনি মিক্স কৰি ল'ম। শুকান জলকীয়াৰ গুড়া, হিং অলপমান, এইখিনি কালজিৰা আৰু আজৱাইন, ৰাইডাল, ক'লা নিমখ, 1 চামুচ ভিনেগাৰ দি দিম। ওপৰত অলপমান কেঁচা মিঠাতেল দি দিম। কঁঠালৰ আচাৰ ৰেডি হৈ গৈছে। আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিছে কমেণ্টত নিশ্চয় জনাব আৰু আপুনি যদি ল'ব বিচাৰিছে মোৰ লগত যোগাযোগ কৰিব আৰু এনেকৈ বনাই আহি চাব।